হেল্ল' এভৰিৱান, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই ব্ৰইলাৰ চিকেনৰ এটা ৰেচিপি বনাই দেখাম। আহকচোন মইনো ৰেচিপিটো কেনেদৰে বনাইছোঁ চাওঁ। শুকান মছলাত মই লৈছোঁ জিৰা, জালুক, ইলাচি, ডালচেনি, লং, ধনিয়া, কেইটামান চফ আৰু শুকান জলকীয়া। এইখিনি মই এতিয়া অলপ গৰম কৰি ল'ম। মই অলপ সৰহকৈ লৈছোঁ যাতে মই পিছতো ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনি মই 5 মিনিটমান ভাজিলোঁ, ভাজি পেলাই ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া এইখিনি মই মিক্সিত গুড়া কৰি ল'ম। মছলাখিনি মই গুড়ি কৰি ল'লোঁ। এই মছলাখিনি মই এতিয়া বটলত ভৰাই থৈ দিম আৰু পিছতো ব্যৱহাৰ কৰিব পাৰিম। মই ইয়াতে এতিয়া কাটি ৰখা পিঁয়াজ আৰু এয়া আলমণ্ড আৰু কাজু হয়, মই তিয়াই থৈছিলোঁ। তিয়াই পেলাই আলমণ্ডৰ বাকলিটো গুচাই লৈছোঁ। এইখিনি পেষ্ট বনাই ল'ম। কেৰাহীখনত গৰম হোৱাত মই এতিয়া ইয়াত মিঠাতেল দিম। তেলটো অলপ গৰম হ'বলৈ দিম। তেলটো গৰম হোৱাত ইয়াত মই কেইটামান গোটা জিৰা, লং, ইলাচি, ডালচেনি আৰু তেজপাত দিছোঁ। ইয়াত এতিয়া মই পিঁয়াজ, কাজু আৰু আলমণ্ডৰ পেষ্টটো দি দিম। এইখিনি মই এতিয়া মিডিয়াম ফ্লেমত 6-7 মিনিটমান ভাজিম। মই পিঁয়াজখিনি 6-7 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ আদা নহৰু পেষ্ট দিম আৰু এই আদা নহৰু পেষ্টখিনি মই 2-3 মিনিটমান ইয়াৰ লগত ভাজি থাকিম। ইয়াত এতিয়া মই অথনি বনাই ৰখা মছলাখিনি দি দিম। ইয়াত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অকল এইখিনি মছলাই দিম। এইখিনি এতিয়া 5-6 মিনিটমান আকৌ ভাজিম আৰু মছলাখিনি লাগি ধৰা যেন লাগিলে অকণমান পানী ছটিয়াই দিম। মই অথনি ভাজি ৰখা মছলা গোটেইখিনি ব্যৱহাৰ কৰা নাই, তাৰ মই 3-4 চামুচমান ব্যৱহাৰ কৰিছোঁ। বাকীখিনি মই থৈ দিছোঁ। ইয়াত এতিয়া মই অকণমান হালধি, এচামুচ কাশ্মীৰী ৰেড চিলি কালাৰৰ কাৰণে আৰু জোখমতে নিমখ দিম আৰু এইখিনি লৰাই দিম। মছলাখিনিত মই এতিয়া ভালদৰে সিজিবৰ কাৰণে অকণমান গৰম পানী দি দিম। পানীটোৰ লগত মিলাই দিম মছলাখিনি আৰু ঢাকোন মাৰি থৈ দিম ইয়াৰ পৰা তেল ওলোৱালৈকে। মছলাখিনিৰ পৰা তেল ওলাইছে। ইয়াত মই এতিয়া 4 চামুচ দৈ দিম। দৈখিনি মই ভালদৰে ফেটি লৈছোঁ। দৈখিনি মই মছলাৰ লগত মিলি যোৱালৈকে লৰাই থাকিম। মছলাখিনি ধুনীয়াকৈ সিজি গ'ল। ইয়াত এতিয়া মই মাংসখিনি আৰু আলু দিম। মই ব্ৰইলাৰ মাংস লৈছোঁ, আপোনালোকে লোকেলো ল'ব পাৰে। এতিয়া মই মাংসখিনি মছলাৰ লগত মিলি যোৱালৈকে ভাজি থাকিম। মাংসখিনি প্ৰায় সিজিছে। ইয়াত এতিয়া মই কেইটুকুৰামান কেঁচা জলকীয়া দি দিম। মাংসখিনি মই কমেও 20 মিনিটমান এনেদৰে ভাজি আছিলোঁ আৰু মাজে মাজে লৰাই আছোঁ। এইখিনি আৰু 5 মিনিটমান মই ভাজিম। মাংসখিনিত মই এতিয়া গৰম পানী দিম।
মাংসখিনি এতিয়া মই 10 মিনিটমান মিডিয়াম ফ্লেমত সিজিবলৈ দিম। মাংসটো হৈ গ'ল। ইয়াত এতিয়া মই 1 চামুচ ক্ৰীম দিম। এইটো অপচনেল হয়, আপোনালোকে থাকিলে দিব আৰু নাথাকিলেও নাই। আৰু ওপৰত অকণমান কচুৰি মেথি দিম। কচুৰি মেথিৰ ঠাইত আপোনালোকে কেঁচা ধনিয়াও দিব পাৰে। মই কেঁচা ধনিয়া নাছিল কাৰণে কচুৰি মেথি অকণমান দিছোঁ। আৰু কচুৰি মেথি দিলে গোন্ধটো ধুনীয়া আহে। এইখিনি লৰাই দিম আৰু মই গেছটো অফ কৰি দিম। মাংসখিনি হৈ গ'ল আৰু মই মাংসখিনি কেৰাহীৰ পৰা বাতি এটালৈ কাঢ়ি ল'লোঁ। মাংসখিনি খুব ধুনীয়া কালাৰ আহিছে আৰু দেখিবলৈও খুব ধুনীয়া হৈছে। আপোনালোকে বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। নমস্কাৰ।